মিছামিছি সব মিছামিছি কষ্ট মই মানুহজনী ইমান কষ্ট কৰি ইটো বনাম সিটো বনাম নাই এই কষ্ট সব বেকাৰ এই কণমান খাব তাৰপিছত সব পেলা আৰু চৰাই আছে কুত্তা আছে বিল্লি আছে খাব আৰু তুমি মোৰ কিবা এটা সুধিবলগীয়া আছিল কি সুধিবলগীয়া আছে তোমাৰ উফ ৰ'বচোন মোৰ বিৰাট ভাগৰ লাগিছে ইমান দূৰৰ পৰা আহিছোঁ নহয় মই অলপ ৰেষ্ট লৈহে ক'ব পাৰিম আইচষ্টেচিটো কিনো বুজি পোৱা নাই আইচষ্টেচি এতিয়া কিয় লাগে আইচষ্টেচিৰ এতিয়া কি দৰকাৰ হ'ল তোমাৰ জিঅ'গ্ৰাফি ষ্টুডেণ্ট হৈ আইচষ্টেচি নাজানিলে কেনেকৈ হ'ব ইমান ইম্পৰ্টেণ্ট বস্তু মই বুজি পোৱা নাই সেইকাৰণে সুধিব আহিলোঁ ইম্পৰ্টেণ্ট বস্তু বুজিলোঁ কিন্তু আইচষ্টেচি তোমালোকৰ থাৰ্ড ছেমৰ কৰ্চত আছিল তেতিয়া বুজাইছিলোঁ তুমি নুবুজিলা এতিয়া ফিফ্থ ছেমত তুমি সুধিব আহিছা এই গোটেই 5টা ছেমত মই এটা কথাকে বুজাব চেষ্টা কৰি আছোঁ এইটো জানি বুজি পাইছে কিবা কৈছিলা নাই কোৱা একো নাই কোৱা মই কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ আকৌ পাছত পি জি কৰিলে এই কথাটো নাজানিলে মই জানো লাজ পাব নালাগিব চাওঁ আহা তেন্তে ইয়ালৈ কিতাপ বহীবোৰ তাতে লৈ কি কৰি আছা চ' আইচষ্টেচি বুজি পোৱা নাই ৰাইট এক মিনিট চ' আইচষ্টেচি ৰাইট আইচষ্টেচি ইজ এ জেনেৰেল ইকুইলিব্ৰিয়াম অফ দ্য ফ'ৰ্চেছ স্যার স্যার ৰাধা কি ভাবি আছে ইমান মাতি আছো লওক চাহটো লওক কিবা এটা লিখি আছিলোঁ জাষ্ট উঠি আহিলোঁ আচলতে ক'ব পাৰ কিবা এটা লিখি আছোঁ তাৰ বাবে কথাবোৰ মনৰ মাজত জুটিয়াই আছিল সেইবোৰ কথা ভাবি থাকোঁতে তই কেতিয়া মাতিলি গমকে নাপাওঁ জানো এইবোৰ লিখা পঢ়া কথা মই বুজি নাপাওঁ দেই যদি বুজি পালোহেঁতেন তে আপোনালোকৰ ঘৰত বৰ্তন ধুব আহোঁ নেকি
বেছি ইমানকে চিগাৰেট পুৰি পুৰি এই ধোঁৱা কোৱা যে কৰিছে নিশ্চয় কিবা ডাঙৰ কথাই লিখিছে হেই হ'ব ধোঁৱাবোৰ এনেকে আঁতৰ কৰিব নোৱাৰে চিগাৰেট হুপি হুপি গোটেই কলিজাটোত আলান্দু লাগি গৈছে তই বৰ আচৰিত কথা কওঁ দেই ৰাধা কি আচৰিত কথা এইবাৰ আপোনাৰ ঘৰৰ মানুহ আহিলে ক'ব লাগিব বোৱাৰী এজনী আনি দিব লাগে তেতিয়াহে যদি এই ধোঁৱা কোৱাবিলাক ঘৰৰ পৰা চাফ হয় বোৱাৰী বাৰু তই পিছত আনিবি প্ৰথমে মোক কথা এটা কচোন তোৰতো হাজবেণ্ড আছে তোক আজিলৈ মই কপালত ফুট লোৱা নেদেখিলোঁ যে কিয় ৰাধাৰ মতাটোৰ নাম নাজানে আহমেদৰ মাইকী হৈ ফুট ল'ম নেকি তই নামটো সলাই ল'ব পাৰিলেহেঁতেন সলাব বিচাৰিছিল ৰুকসানা বুলি মাতিছিল কিন্তু মই মানা কৰি দিছো খবৰদাৰ মোৰ মা বাবাই দিয়া নাম ৰাধা সলাব নোৱাৰ তাক বিয়া কৰাইতো মা বাবাক এৰিব লগা হ'ল মা বাবাই দিয়া নামটোৱে লগত থাকক মা বাবাক এৰি থৈ তই আহমেদৰ লগত থাকিবলৈ আহিলি তোকতো খুব ভাল পাই চাগে তোৰ মানুহটোৱে কিয় নাপাবনে খুব ভাল পায় আহমেদে মোক ৰাধাৰ পইচা নাই কি হ'ল আহমেদৰ দৰে ভাল পোৱা এটা মতা আছে আৰু কি লাগে ঐ আজি কি নাই উঠিবি নেকি ঐ কামত নাযাওঁ ছাড়ি দে বুলি কৈছো নহয় জলদি উঠ ধেমালি নাই কৰিবি মোৰ সময় নাই ছাড়ি দে না ছাড় ছাড় দে ধেমালি নাই কৰিবি মোৰ সময় নাই ছাড় না বাদ দে না আজি কামত যাব নালাগে কি বাদ দিম কাম বাদ দিম হা আর তোর কাম কি হল তুই কি কাম এৰি দিছ এৰি দিছো দিন ৰাতি নাই চুলেগিলা খাই থাকিবি তোক কোনে কামত ৰাখিব ৰাতিপুৱাই মাথাটো খাৰাপ নকৰিবি ছাড় দে তোৰ লগত এগিলা কৰি থকা মোৰ সময় নাই Already? স্যার এগুলা চাহ হৈ আছে নে তইচোন জানয়ে চেঁচা হ'লে চাহ মই বেয়া নাপাওঁ বুলি জানো আপোনাৰ পছন্দ একদম অদ্ভুত হয় বাৰু ৰাধা কি তইচোন মোৰ কাৰণে কাম এটা কৰিব পাৰ কি কাম স্যার ধুনীয়া ছোৱালী এজনী তয়ে চাই দে ও স্যার কি কথা কয় অকলো লাজ পোৱা নাই নিজৰ কলেজত ইমান বিলাক ধুনীয়া ধুনীয়া ছোৱালী থাকে কাম কৰা বাইক ছোৱালী চাব কয় তাৰে এজনী কওক বুজিছে প্ৰফেচাৰ ছাৰ একে কুবে আহি যাব
আপোনালোকে ইমান গাল দৰমহা পায় মাকহঁতেও এনেই দি দিব বাৰু বাৰু হ'ব দে তই এতিয়া কামত লাগ সোনকালে কাম শেষ কৰ এয়া অলপ আগতে ৰাধাই মোক চাহ একাপ দি থৈ গ'ল তাই কাম কৰা বাই হ'লেও মই এটা কথা ভালকৈয়ে জানো তাই মোক তাইৰ নিজৰ ভায়েকৰ দৰেই জ্ঞান কৰে ভাল পায় মোক বিয়াৰ বাবে তাগিদা দিয়াটো ৰাধাৰ দৈনন্দিন ৰুটিনৰ এক অংগ সংসাৰ কৰি ৰাধা নিজে কিমান সুখী সেয়া মই জানো তাই তেনেকৈ অভিনয় কৰিয়েই ভাল পায় মই সেইকাৰণে অলপ আগতে ৰাধাৰ চকুত চকুপানী দেখিও নেদেখাৰ ভাও ধৰি গুচি আহিলোঁ তাইও ভাবিল মই যেন চকুপানী নেদেখিলোৱেই তাই ঠিকেই কৈছিল মোৰ পচন্দবোৰ বৰ অদ্ভুত কিন্তু মই এই মুহূৰ্তত যিটো বস্তু প্লেন কৰি আছোঁ সেইটো গম পালে বাৰু কি কৰিব তাই উপায় নাই মই মানুহটো এনেকুৱাই সেইকাৰণে প্ৰথম অৱস্থাত মই সংখিনীৰ পৰা নিজকে যিমান পাৰোঁ সিমানেই আঁতৰাই ৰাখিব বিচাৰিছিলোঁ প্লেট টেকটনিক থিয়ৰীৰ মতে গোটেই আৰ্ট ক্ৰাষ্টক 7খন মেজৰ প্লেটত ভাগ কৰা হৈছে তাৰ লগত ইয়াৰ লগতে আন কেইবাখনো মাইনৰ প্লেট এক মিনিট স্মাইল সংখিনি কি ধেমালি কৰি আছা হা মই তোমাক ইমান চিৰিয়াছলি পঢ়াই আছোঁ আৰু তুমি মোবাইলৰ লগত খেলি আছা চেলফি উঠাই আছা তুমি ইমান গালি পাৰে যাওঁ মই নাহোঁ আৰু ভাগৰ লাগিছে নেকি চাহ অলপ বনাওঁ থেংক গড কথাটো মনলৈ আহিল যে তোমাৰ ৰ'বা মই পটককৈ বনাই আনিছোঁ মই সেই দেৱালত ভেজা দি থিয় হৈ আছোঁ যেন অন্ধকাৰৰ এই নিৰন্তৰ পোহৰ নপৰে কাহানি